গাঁৱলীয়া বোৱাৰী মই অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। এয়া দেখিলে গাঁৱৰ বোৱাৰী কিমান কাম কৰিবলগীয়া হয়। এই চকীখন আঁতৰাই দিবাচোন, ঘুগুলা পৰিব দেই পিছত। বাৰু হ'ব, পিছত আঁতৰাবা। এয়া এনেধৰণে লৰাই এইখিনি ধানখিনি খুন্দাই আনিলে। যিহেতু বাৰিষা ছিজন, বৰষুণ দিলে দিয়ে থাকিব, গতিকে আমি যিহেতু খেতি বাতি বা ধান ঘৰৰ ধানেই খোৱা যায়, আৰু এনেধৰণে চাউলখিনি ৰ'দ দিওঁতে ধানখিনি শুকুৱাই খুন্দাই যদি ভৰাই নথওঁ, তেতিয়া বাল্টি ইয়াতে এতিয়া আমি ভৰাই থৈ দিওঁ, আৰু বাৰিষা ছিজনত তেতিয়া বৰষুণ দিলেও অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। আৰু মোৰ এনেধৰণৰ কামবিলাক চাই থাকিবৰ কাৰণে মই এগৰাকী হাউচৱাইফ বুলি আপোনালোকক মই প্ৰতিটো ভিডিঅ'তে কৈ থাকোঁ। গাঁৱলীয়া বোৱাৰী, এইবিলাক অৱশ্যে গাঁৱতহে উপলব্ধ এইবিলাক কাম। গতিকে গাঁৱৰ কামবিলাক চাই থাকিবৰ কাৰণে মোৰ পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ৰুমটো মানে সৰু মোৰ, যিহেতু আপোনালোকে মোৰ ঘৰখন দেখিছেই, জেগাই নাইকিয়া কেনিও। গতিকে এটা পাকঘৰ, ৰুম 4টা, এটা পাকঘৰ, দুটা বেডৰুম, আৰু এইটোতে মানুহ চানুহ বহে। তাৰ কেনিও জেগা নাই, তাৰ মাজতেই মই চাউলকেইটা জাৰিছোঁ, বিকল্পও নাই। আৰু ধান যিহেতু কম আছে, মিলত খুন্দোৱা ধান কম আছে, আৰু তুঁহগুৰিটো বেলেগে ওলাই যায়। গতিকে তুঁহো বেছি নাই, অলপ অলপ আছে, আৰু ধান দুই এটা আছে। মই এনেধৰণে চালনীৰ সহায় নোহোৱাকৈও ধানখিনি মানে জাৰি পেলাই বাছি পেলাম বুলি ভাবিছোঁ। এটা দুটা ধান আছে, ধানখিনি বাছি পেলাব পৰা যায়। এয়া চাওক, এয়া খুন্দু চাউলখিনি এনেধৰণে কাঢ়ি পেলালোঁ, আৰু এনেধৰণে কামবিলাক এনেধৰণে কৰিবলগীয়া হয়। আৰু মই কি কাম কৰোঁ আপোনালোকক এটা এটাকৈ মই সদায় দেখুৱাই যাম, মানে মাজে মাজে যিবিলাক কাম কৰোঁ আপোনালোকক দেখাই যাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। গাঁৱলীয়া বোৱাৰী কিমান কাম, আৰু টাউনত হ'লে মানে এনেধৰণে দোকানৰ চাউল ইমানটো একো প্ৰব্লেম নাথাকে, চব বস্তা থাকে। গতিকে ঘৰৰ গাঁৱলীয়া মানুহবিলাকৰ কাম বেছি হয়। গতিকে এয়াই মোৰ কাম আপোনালোকক দেখালোঁ। ধন্যবাদ।